হেল্ল' কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। আজি আমি গা ধুব যাব ওলাইছোঁ। আপোনালোক দেখাইছোঁ আমি ক'ত গা ধুব যাওঁ আৰু কিমান বেছি তলত নামি যাব লাগে আৰু আমাৰ কিমান কষ্ট হয়, সকলোবিলাক ডিটেইলছত দেখাই আছোঁ। আপোনালোকে প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এয়া দেখিছে আমি দুজন হাবি মাজে মাজে গৈ আছোঁ। বহুত বেছি তলত নামি যাব লাগে। ইয়াত পাহাৰীয়া অঞ্চলত পানীৰ কাৰণে বহুত বেছি কষ্ট হয়। ইয়াত যিহেতু টিউবৱেল, দমকল, পুখুৰী আদি নাথাকে, গতিকে পাহাৰৰ একদম তলত থকা নিজৰা পানী মানুহে ইউজ কৰে। গা ধোৱাৰ পৰা খোৱালৈকে, কাপোৰ ধোৱালৈকে সকলোবিলাক তেওঁলোকে নিজৰা পানী ইউজ কৰে। আৰু মই জীৱনত কোনোদিন ভবা নাছিলোঁ যে এনেকৈ হাবিৰ মাজে মাজে আহি পেলাই গা ধুম বুলি। ইয়াত আচলতে দিনে দিনে নতুন নতুন অভিজ্ঞতা লাভ কৰিব পৰা যায়। কেতিয়াবা আকৌ খঙো উঠে কওঁ যে হাবিৰ মাজত আহি সোমালোহি বুলি, কিন্তু কেতিয়াবা জানেনে এনেকুৱা পৰিৱেশতো থাকি ভাল লাগে, যাৰ সম্পূৰ্ণ যান্ত্ৰিকতাৰ পৰা আঁতৰি আহি এটা প্ৰাকৃতিক পৰিৱেশ। সঁচাকৈ পাহাৰীয়া অঞ্চলৰ মানুহৰ জীৱন নিৰ্বাহ পদ্ধতি আৰু আমাৰ ভৈয়ামৰ অঞ্চলৰ মানুহৰ জীৱন নিৰ্বাহ পদ্ধতিৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। এই বাইদেউহঁতক দেখিছেনে? বাইদেউহঁতে বাচন বৰ্তনবোৰ কেনেকৈ ইয়াত আনি ধুইছেহি। আচলতে ঘৰত যিহেতু ষ্টক কৰি থোৱা পানী নাথাকে, গতিকে তেওঁলোকে বাচন বৰ্তন, কানি কাপোৰ চব যি য'ত আছে ইয়াত আহি ধুৱেহি। আৰু এই পানীখিনি চাওকচোন কিমান বেছি চফা, দাপোনৰ নিচিনাকৈ জিলিকি আছে সকলো। আৰু ইয়াত বাইদেউহঁতে বাচন বৰ্তন ধুই আছে, গতিকে আমাৰ গা ধুবলৈ অলপ প্ৰব্লেম হ'ব। সেয়েহে আমি বেলেগ এটা নিজৰালৈ আহিলোঁ। সেই নিজৰাটো দেখিছেনে ধুনীয়াকৈ ৰ'দ পৰি আছে, গতিকে আমি ইয়াতে গাটো ধুই ল'ম। পানীখিনি চাওকচোন ইমান বেছি চাফা, ধাপোনৰ নিচিনাকৈ জিলিকি আছে। এটা কথা আচৰিত আকৌ দেই, ইয়াত পানী কেতিয়াও নুশুকায়। পাথৰৰ মাজে মাজে বিৰিঙি বিৰিঙি পানীবিলাক ওলাই থাকে। আৰু আমি এই বাটেদি আহিছিলোঁ, সেই ওপৰেদি আহিছিলোঁ, বহুত বেছি ওপৰত আছে। নামি আহোঁতে একো নাই, কিন্তু উঠি যাওঁতে কিন্তু ভৰি বিষ উঠি যায়গৈ। কিমান ঠাণ্ডা, ঠাণ্ডা নে গৰম? মই কাপোৰ অলপ ধুবলৈ লৈ আহিছিলোঁ, ইয়াতে কাপোৰখিনি ধুই লৈ যাওঁ। চাওকচোন বাৰু ক'ৰ মানুহ আহি ক'ত কাপোৰ ধুই আছোঁহি। কেতিয়াও ভবা নাছিলোঁ এনেকৈ জংঘলৰ মাজত আহি পেলাই এনেকৈ কাপোৰ ধুম, গা ধুম বুলি। সঁচাকৈ এইবিলাক নতুন নতুন অভিজ্ঞতা। পাহাৰীয়া মানুহৰ জীৱনটো সঁচাকৈ বহুত কষ্ট হয়। তেওঁলোকে এটুপি পানীৰ কাৰণে কিমান বেছি কষ্ট কৰিব লাগে দেখিছেনে? পাহাৰীয়া অঞ্চলত থাকিবলৈ হ'লে কষ্ট কৰিব পাৰিব লাগিব। আৰু যিসকলে কষ্ট কৰিব নোৱাৰে তেওঁলোকৰ থকাটো অলপ প্ৰব্লেম হ'ব পাৰে। আচলতে আমি সৰুৰ পৰাই প্লেন এৰিয়াত থকা, প্লেন এৰিয়াতে থাকি ডাঙৰ দীঘল হোৱা, গতিকে পাহাৰীয়া এৰিয়াত যিহেতু আপ ডাউন, আৰু এই আপ ডাউনত কি হয় জানেনে, অলপ দূৰ খোজকাঢ়িলে ভাগৰ লাগে আৰু কলা ফুলবিলাক কিবা টানি টানি ধৰে। সেয়েহে এনেবিলাক সমস্যাৰ সন্মুখীন হওঁ আমি, কিন্তু উপায় নাই, পৰিৱেশৰ লগত সমাযোজন কৰি থাকিবই লাগিব। যিহেতু আমি এটা নিৰ্দিষ্ট কাৰণতহে ইয়াত আহিছোঁ। আমাৰ নিজৰ নিজৰ এটা পৰিয়াল আছে, জীৱনৰ এটা লক্ষ্য আছে, গতিকে আমিতো ইয়াৰ পৰা গুচি যাব নোৱাৰোঁ। সেয়েহে এইখিনি কষ্টক আমি কষ্ট বুলি ভাবিবলে নহ'ব। এনেকৈ যদি এইখিনিক আমি কষ্ট বুলি ভাবোঁ, ইয়াত থাকিবলৈ আমি অসুবিধা পাম, মানসিকভাৱে আমি ভাবি পৰিম। সেয়েহে পৰিৱেশৰ লগত সমাযোজন কৰি ল'বলৈ শিকিছোঁ। লাহে লাহে আমাৰ কাপোৰ ধুই হৈ গ'ল। এতিয়া কাপোৰ ধুই হোৱাৰ পিছত ওপৰলৈ গৈ আছোঁ। দেখিছেনে বহুত বেছি ওপৰলৈ লাগে। নামি আহোঁতে ইমান কষ্ট হোৱা নাছিলে, কিন্তু এই ওপৰলৈ উঠি যাওঁতেহে বহুত ভাগৰ লাগে। এই কলা ফুলবিলাক টানি টানি ধৰে। কিন্তু ইয়াৰ লোকেল মানুহখিনি ইমান প্ৰব্লেম নহয়, কাৰণ তেওঁলোকে সৰুৰ পৰা ইয়াতে আছে যে, সেইটো কাৰণে তেওঁলোকৰ ভাগৰুৱা অনুভৱ নকৰে বা তেওঁলোকৰ কলা ফুলৰ টানি টানি নধৰে। আমাৰ কিন্তু ভাগৰ লাগে, অলপ দূৰ গ'লেই মানে ভাগৰ লাগি যায়। যিহেতু আমি পাহাৰীয়া এৰিয়াত এনেকৈ খোজ কঢ়াৰ অভ্যাস নাই, সেয়েহে ভাগৰ লাগি যায়। মোৰ এয়া যাওঁতে যাওঁতে একদম ভাগৰ লাগি গৈছে। তলত ইমান ঠাণ্ডা পানীখিনি ঢালি আহিছোঁ, কিন্তু ওপৰলৈ উঠালে একদম গৰম লাগি গৈছেগৈ। কোনোমতে সেয়া দেখিছেনে, ৰাস্তাটো আহি পাইছোঁহি আৰু গৈ আছোঁ, গৈ গৈ মানে নেদেখিহে নেদেখি। কোনোমতে আজি গাটো ধুই আহিলোঁ, লগতে কাপোৰখিনিও ধুই আনিলোঁ। পাইছোঁহি আৰু দেখিছেনে, সেয়া আৰু ওপৰলৈ উঠি যাব লাগিব। উঠি গৈ পেলাইহে মানে আমাৰ জেগাত পামগৈ। আৰু লাহে লাহে আহি আহি মই কাপোৰখিনি ইয়াতে মেলি দিলোঁহি। বাহিৰত মাৰিলে কি হয় জানেনে, বতাহ মাৰি থাকে, আৰু বতাহ মাৰিলে মানে কাপোৰ উৰুৱাই লৈ যায়। কেতিয়াবা কাপোৰ আমাৰ হেৰাইও যায়, ইমানেই বতাহ মাৰে। ইয়াতে ফিফিয়া বতাহ এটা মাৰি থাকে। কানি কাপোৰখিনি ইয়াতে মেলি ল'লোঁ। ইয়াতে শুকাই থাকিব, বতাহ দি থাকে যিহেতু ভিতৰতে শুকাই থাকে, ৰ'দ নপৰিলেও হয়।
ইয়াত দেখিছেনে আমাৰ ভিতৰতে বাথৰুম আছে, গতিকে বাথৰুমত গা নুধি তাত ধুব গৈছোঁ। কিয় জানেনে, কেতিয়াবা ভাল লাগে তাত গৈ গা ধুবলৈ, যদিও কষ্ট হয়। গতিকে আমি ইমান কষ্ট কৰি ইয়াত আছোঁ আৰু ইমান কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ। গতিকে আপোনালোকে প্লিজ মোৰ ভিডিঅ'বিলাকত লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই।